নমস্কাৰ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি জানিম 2025 বৰ্ষত ধনুৰাশি লোকসকলৰ কেনেদৰে যাব তাৰ বিষয়ে। তাৰ আগতে আহক আমি এটা ধুনীয়া অসমীয়া শায়েৰীৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰোঁ। কেতিয়াও নিজৰ অস্তিত্বক লৈ অহংকাৰ নকৰিবা, কিয়নো শিল নিজৰ ওজনৰ বাবেই পানীত ডুবে। আহক এতিয়া আমি জানো 2025 বৰ্ষটো কেনেদৰে যাব তাৰ বিষয়ে। বিশেষকৈ এইবাৰ ধনুৰাশি লোকসকলৰ জীৱনটো অভূতপূৰ্ব হ'ব। কিয়নো নৱেম্বৰ মাহৰ শেষৰ পৰা শনি ধায়া আৰম্ভ হৈ যাব আৰু প্ৰায় 2.5 বছৰ ধৰি ধনুৰাশিৰ ওপৰত এই প্ৰভাৱ থাকিব। আৰু প্ৰথমতে 2004 চনতে শনিৰ ধায়া আহিছিলে। এইবাৰ 2024 বৰ্ষৰ পৰা আৰম্ভ হ'ব, প্ৰায় 26ৰ শেষলৈকে থাকিব। গতিকে ধনুৰাশি লোকসকলৰ জীৱনত বহুত কিছু পৰিৱৰ্তন আহিব। বিশেষকৈ যিসকল ধনুৰাশিৰ লোকে নতুনকৈ কিবা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে বা নতুনকৈ ঘৰ নিৰ্মাণৰ কাৰ্য কৰিম বুলি ভাবিছে, তেওঁলোকে এবাৰ সফল হ'ব পাৰিব। কিন্তু প্ৰথমতে তেওঁলোকে বহুত বেছি কষ্ট কৰিব লাগিব। প্ৰথমতে তেওঁলোকে কামটোত হতাশ হৈ পৰিব। কিন্তু যদি তেওঁলোকে কামটো এৰি নিদি কৰি থাকে, তেন্তে এই কামত সফল হ'বই পাৰিব। আৰু এই কামত তেওঁলোকে পূৰ্ণতা প্ৰাপ্তিও কৰিব। যিসকল ধনুৰাশিৰ লোকৰ মাতৃস্থানীয় বা বয়সীয়াল মহিলা আছে, তেওঁলোক ৰোগত ভুগিব পাৰে। লাগে সেয়া মা হওক, শাহুমা হওক বা আইতা বাইদেউ, এনেকুৱা অকণমান যিবিলাক মিডল এজৰ মানুহ হয়, মধ্যম বয়সৰ মানুহ, তেওঁলোকে এইবাৰ ৰোগত ভুগিব। কোনো ডাঙৰ অপাৰেশ্যনৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কোনো ডাঙৰ বেমাৰৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে নিজৰ মাতৃস্থানীয় লোকসকলক লৈ সামান্য সতৰ্ক আৰু সাৱধান হোৱা উচিত। পাৰ হৈ যোৱা বছৰত বহুতখিনি দুখ, যন্ত্ৰণা, হতাশা আৰু নিৰাশাই ধনুৰাশিৰ লোকসকলত কোঙা কৰি পেলাইছিলে আৰু এটা সুকীয় ব্যক্তিত্ব গঢ়ি তুলিছিলে। আৰু এইবাৰো আপোনালোকৰ তেনেকুৱাই হ'ব। প্ৰায়ে আপছ এণ্ড ডাউন আহিব, প্ৰায়ে উত্থান পতন আহিব। কিয়নো শনি ধায়া যেতিয়া কোনো এটা ৰাশি চক্ৰত চলে, তেতিয়া নিৰন্তৰ পৰিৱৰ্তন আহে। আজি যদি আপুনি ভাবি আছে কিবা এটা হ'ব বুলি, শেষত সেইটো নহয়, বেলেগ এটাহে হয়গৈ। এনেকুৱা পৰিস্থিতিয়ে হ'ব। আৰ্থিক দিশৰ পৰা ভালেই থাকিব। আয়ৰ নতুন নতুন স্ৰোত আহিব। যদিহে কোনোবা ধনুৰাশিৰ লোকে, বিশেষকৈ মহিলাসকলে এইবাৰ ব্যৱসায় পক্ষত বহুত ধুনীয়া সফলতা লাভ কৰিব পাৰিব। বিশেষকৈ আপোনালোকে ফাৰ্মিং বা কাপোৰ বা ধৰক ৰেষ্টুৰেণ্ট বা খাদ্য বস্তুৰ ব্যৱসায় কৰিম বুলি যদি ভাবে, তেন্তে এইবাৰ আপোনালোকে সফলতা লাভ কৰিব পাৰিব। লগতে যিসকল নৱ দম্পতি অৰ্থাৎ নতুনকৈ বিয়া বাৰু পাতিছে, তেওঁলোকৰ বাবেও বহুত সুখবৰ আহি আছে। সন্তানৰ যোগ সক্ৰিয় হ'ব। যিসকলে সন্তানৰ আশা কৰে, তেওঁলোকে 2025 বৰ্ষৰ মে' মাহৰ পিছৰ পৰা বেবী প্লেনিং কৰিব পাৰিব। বহুত ধুনীয়া ৰিজাল্ট পাব। লগতে এইবাৰ বিদেশ ভ্ৰমণৰ সুযোগ পাব। যিসকল লোকে ফুৰিবলৈ যাম বুলি ভাবি আছে, তেওঁলোকে এইবাৰ ফুৰিবলৈ যাব পাৰিব। আৰ্থিক ক্ষেত্ৰত ঠিকেই থাকিব। স্বাস্থ্যৰ পৰাও বৰ বিশেষ অসুবিধা নাপায়। সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। আকস্মিক সৰু দুৰ্ঘটনাৰ যোগো পৰিছে। গতিকে অকণমান সাৱধান আৰু সতৰ্ক হোৱা উচিত। লগতে যিসকল প্ৰেমিক প্ৰেমিকা বা প্ৰেমিক যুগল থাকে, তেওঁলোকৰ বাবেও এই বছৰটো ভালেই যাব। যিসকলৰ আইনী পাকচক্ৰত পৰি আছে বা আইনী মেৰপাকত পৰি আছে, কেছ চলি আছে, তেওঁলোকেও এবাৰ উদ্ধাৰ পাব পাৰিব। কিন্তু যিসকলৰ পইচা কাৰোবাক দিছিল বা কিবা কাৰণত ইনভেষ্ট কৰিছিল, এইবাৰ ঘূৰাই পোৱাটো সামান্য জটিল হ'ব। লগতে এইবাৰ শনিৰ দৃষ্টি সমন্বয় ঘটিব চন্দ্ৰৰ ওপৰত। গতিকে মানসিক অশান্তি আৰু মানসিক অস্থিৰতাত ভুগিব। এটাৰ পিছত এটা সমস্যাই ধনুৰাশিৰ মানুহক কোঙা কৰি পেলাব। যিহেতু চন্দ্ৰ হৈছে মনৰ কাৰক আৰু চন্দ্ৰৰ ওপৰত থাকিব শনিৰ কুপদৃষ্টি। গতিকে আপোনালোকে মানসিকভাৱে বহুত বেছি অশান্তি পাব। গতিকে নিজক সুস্থ আৰু সবল কৰিবলৈ আপোনালোকে মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰক, ধ্যান কৰিবলৈ আৰম্ভ কৰক। তেতিয়া মনলৈ সুস্থিৰতা ঘূৰি আহিব। যিসকল ধনুৰাশিৰ লোকে এইবাৰ ভ্ৰমণ কৰিবলৈ বিচাৰিছে, তেওঁলোকে ভ্ৰমণ কৰিবলৈ যাওঁতে অকণমান সাৱধান আৰু সতৰ্ক হ'ব। বিশেষকৈ বৰফ অথবা পানী অথবা জুইৰ পৰা তেওঁলোকৰ সামান্য অসুবিধা হ'ব পাৰে। এইবাৰ বাহন আৰু ভূমি ক্ৰয়ৰ যোগো সক্ৰিয় হ'ব। যিসকলে ভূমি কিনা বেচা কৰাৰ কথা ভাবি আছে, তেওঁলোকে এই 2025 বৰ্ষত সেইখিনি কৰিব পাৰিব। লগতে যদিহে আপোনালোকে বাহন ক্ৰয় কৰিম বুলি ভাবি আছে, তেতিয়াও 2025 বৰ্ষটো আপোনাৰ বাবে বহুত শুভ হয়। যিসকলে ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিম বুলি ভাবিছে, তেওঁলোকেও জানুৱাৰীৰ পিছৰ পৰাই আৰম্ভ কৰিব পাৰিব, সফলতা লাভ কৰিব পাৰিব। আজিলৈ ইমানেই। আগৰ ভিডিঅ'বিলাকত আমি অন্যান্য ৰাশিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম।
তাৰ আগতে মই 2025 বৰ্ষটো আৰু অধিক শক্তিশালী কৰিবৰ বাবে দি যাওঁ কেইটামান ৰেমেডি। সেইকেইটা হৈছে আপোনালোকে যিমান পাৰে সিমান শিৱ মন্দিৰ দৰ্শন কৰিব পাৰিব আৰু বেলগছত যদি আপোনালোকে প্ৰাতকালীন সময়ত অৰ্থাৎ ৰাতিপুৱা সময়ত পানী ঢালে সেয়াও আপোনালোকৰ বাবে অত্যন্ত শুভ আৰু শক্তিশালী হ'ব। যিসকল ধনুৰাশিৰ লোক তেওঁলোকে এইবাৰ চন্দ্ৰক শক্তিশালী আৰু বলি কৰিবলৈ মুকুতামণি অথবা মুনষ্টন ধাৰণ কৰিব পাৰে। যিহেতু শনিৰ প্ৰভাৱ থাকিব, সেই প্ৰভাৱখিনি নাইকিয়া কৰি নিজক মানসিকভাৱে শক্তিশালী কৰিবলৈ আপোনালোকে মুকুতামণি ধাৰণ কৰিব পাৰে। আৰু যদিহে মুকুতামণি বা মুনষ্টন ধাৰণ কৰিবলৈ অসুবিধা হয় তেন্তে আপোনালোকে হাতত বগা সূতা, যিটো কেঁচা সূতা হয়, সেইটো ধাৰণ কৰিব পাৰিব। শ্ৰী গণেশক দুবৰি বন অথবা বুন্দিয়াৰ লাডু উৎসৰ্গা কৰিব পাৰে, সেয়াও আপোনালোকৰ বাবে শুভ হ'ব। লগতে যিকোনো দৰিদ্ৰ মানুহক চাউল আৰু বগা বস্তু দান কৰিলেও আপোনালোকৰ বছৰটো অতি সুখময়ভাৱে পাৰ হ'ব। আজিলৈ ইমানেই।